নমস্কাৰ আপোনালোকে চাই আছে টেকন'ফোকন ইউটিউব চেনেল আৰু আজি ভিডিঅ'টো এটা টপিক বনাবলৈ গৈছো যেটো টপিক আপোনালোকে এগেইন সেকেন্ড নিশ্চয় বহুত শুনি আছে টপিকটো হৈছে AQI আৰু AQI আপোনালোকে শুনি আছে যে নাম্বাৰ কবাত 200 300 দিল্লী সাইডে 500 ওপৰত হৈ গৈছে তো তাৰ বিষয়ে বহুতে চাই আছে বহুতে জানে কিন্তু বহুতে নাজানে তো সেই সকলৰ কাৰণে ভিডিঅ'টো বনাইছো তো আজি জানি লওঁ আহক AQI মানে হৈছে এয়াৰ কোৱালিটি ইনডেক্স এয়াৰ কোৱালিটি ইনডেক্স আপোনাৰ এটো বস্তু বুজায় যে আপোনাৰ জায়গাডোখ আপুনি যত আছে তাৰ এয়াৰটো আপোনাৰ কিমান পলিউটেড হয় বা কিমান ক্লিন হয় যিমানে নাম্বাৰটো কম হয় 0 পৰা ষ্টাৰ্ট হয় আৰু ওপৰলৈ যোৱা কোনো লিমিট নাই তো যিমানে বেছি ওপৰলৈ গৈ থাকিব হিমানেই বেয়া হয় তো আপুনি যত আছে তাৰ কেইটামান পইণ্টস আছে যে ইমানৰ পৰা ইমানলৈ থাকিলে ভাল হয় বা ইমানৰ পৰা ইমান থাকিলে অলপ স্বাস্থ্যৰ কাৰণে বেয়া আৰু ইমানৰ ওপৰত গলে আপোনাৰ বেছি বেয়া হয় তো হেকিটা জানি লওঁ হক জেনাৰেলি যদি এয়াৰ কোৱালিটি 50 ভিতৰত থাকে তেতিয়া নরমাল সবৰ কাৰণে সেফ বুলি জনা হয় বা 100 ভিতৰত থাকিলে আপোনাৰ অলমোস্ট সেফে হয় তাৰ ওপৰত আপোনাৰ কিমান থাকে মই স্ক্ৰিনত আপোনালোকক লগাই দিছো দেখা পাইছে তো এইখিনি আপোনাৰ যিমানে বেছি হৈ গৈ থাকিব হিমানেই বেয়া হয় আৰু আপোনাৰ যদি সিটিত AQI টো 200 ৰ ওপৰত আছে তেতিয়া হলে বহুতখিনি হাৰ্মফুল হয় বহুতখিনি প্ৰিকচন আপোনালোকে ল'ব লাগে 300 ৰ ওপৰতো বহুত জায়গাত হৈ আছে তো হেতুটো বহুত বেছি ডেঞ্জাৰাস হয় তাতটো বহুত বেছি আপোনাৰ প্ৰিকচন ল'ব লাগিব আপোনাৰ এয়াৰ পিউৰিফায়াৰ আপোনাৰ ঘৰৰ ভিতৰত লগাব লাগিব মাস্ক লগাব লাগিব তো এইখিনিও কৈ আছো আপোনাক আৰু এটা আপোনালোকে শুনি আছে যে PM 2.5 বা PM 10 তো PM 2.5 আৰু PM 10 ৰ ডিফাৰেন্সটো কি হয় এটো মই বুজাই দিছো যে PM 10 মানে হল পাৰ্টিকলটো ডাঙৰ আৰু PM 2.5 মানে হল যেটো পাৰ্টিকল হয় এটো সৰু সাইজ মানে এটো আপোনাৰ মাইক্ৰোস্কোপিক লেভেলত দেখিব তো যিমানে সৰু সাইজৰ পাৰ্টিকল আপোনাৰ বেছি হয় হিমানে আপোনাৰ পলিউশনটো বেছি হয় ঠিক আছে আৰু হৰু বস্তুৰ এটা প্ৰবলেম থাকে যে আপোনাৰ লাংছত হুমাই যায় কাৰণ একেবাৰে হৰু হয় যে মাস্কৰ ভিতৰটো হুমাই যায় কিছুমান থাকে শুনিছে PM 2.5 মাস্ক থাকে তো হি 2.5 টো আপোনাৰ ৰখাব পাৰে PM 2.5 টো সৰকে বেছি ডেঞ্জাৰাস হয় হি আপোনাৰ লাংছৰ ভিতৰত হুমাই যাব পাৰে লাংছৰ ভিতৰত লাংছৰ আপোনাৰ ইনফেকচন বা বহুতখিনি প্ৰবলেম আপোনাৰ কৈ দিব পাৰে এটা AQI নো কিয় বাহে তাৰ ৰিজনটো জানি হওক আৰু প্ৰথম আপোনালোকে জানিছে যে প্ৰথমটো হৈ গল আপোনাৰ মেইনটো হৈ গল আপোনাৰ ট্ৰাফিক যিমান গাড়ী বেছি হ'ব যিমান ইন্ডাষ্ট্ৰি বেছি হ'ব তাৰ কাৰণে হৈছে আৰু আমাৰ এটা গছ কাটি গছখিনি নাইকিয়া কৰিছে তো পলিউশনটো বাঢ়িবই তাৰ লগতে আপোনাৰ যত ইন্ডাষ্ট্ৰি আছে ইন্ডাষ্ট্ৰিৰ পৰা যিখিনি ওয়েষ্টেজ ওলাই যিখিনি এয়াৰ ওলাই তো সেই ইন্ডাষ্ট্ৰিৰ পৰা আপোনাৰ এয়াৰ পলিউশন হয় তো তাৰ কাৰণেও বাঢ়ে আৰু লগতে আপোনাৰ যিখিনি জাবৰ জুথৰ আপোনাৰ যিখিনি গাৰ্বেজ থাকে আমাৰ হেখিনি বাৰ্নিং কৰা হয় জ্বলোৱা হয় তো তাৰ পৰা আপোনাৰ যিখিনি পাৰ্টিকলছ ওলাই তো হেখিনিও কাৰণে আপোনাৰ AQI টো বাঢ়ি যায় তো আপোনালোকে দেখিছে যে নিউজত যে দিল্লীৰ এতিয়া AQI বহুত বেছি সবে আপোনাৰ ঘৰত এয়াৰ পিউৰিফায়াৰ লগাইহে থাকিব পাৰিছে এতিয়া আপোনালোকৰ যেটো সিটি হয় বা যিডখৰ জায়গাত আছে তাৰ AQI টো কিমান হয় আপুনি কেনে গম পাব তাৰ কাৰণে আপোনাৰ থাকে যদি আপোনাৰ ঘৰত এয়াৰ পিউৰিফায়াৰ আছে তাতে দেখায় তাতে সেন্সৰ থাকে AQI মিটাৰ থাকে আপোনাৰ হৰু পায় হেতু চাব পাৰে কিন্তু হেতু যদি আপোনাৰ নাই তো আপুনি এটা কাম কৰিব পাৰে কেটামান এপ আছে একুৱেডাৰ আছে বা ভিজুৱেল বুলি এপ আছে আৰু নহলে আপুনি আৰু এটা কাম কৰিব পাৰে জাস্ট সিম্পল একদম আপোনাৰ গুগলত আপোনাৰ নিজৰ সিটিখন নাম মাৰি পেলাই আপুনি AQI বুলি মাৰিলে হ'ল মই যেনেকৈ দেখাইছো যোৰহাটৰ আজি ইমান হৈ আছে গুৱাহাটীৰ আজি ইমান হৈ আছে আৰু বাকি আপোনাৰ দিল্লীটো দেখাই দিছো দিল্লীটো আপোনাৰ ইমান হৈ আছে তো ডেইলি চেঞ্জেস হৈ থাকে আপুনি নিজৰ ঘৰৰ ভিতৰটো চাব গলে আপোনাৰ যদি মিটাৰটো থাকে তেতিয়া ৰিডিং কৰিবলৈ ভাল হয় কিন্তু এনে ওভাৰঅল আপোনাৰ গোটে এৰিয়াটো কিমান হয় আপুনি গুগলত চাই লব পাৰিব তো এইটোই আছিল AQI ৰ বিষয়ে সিম্পল এটা ভিডিও টপিক তো আৰু যদি আপোনালোক কিবা জানিব বিচাৰে যে কোনটো মাস্ক পিনলে ভাল হয় বা কোনটো আপোনাৰ এয়াৰ পিউৰিফায়াৰ আপোনাৰ লব লাগে তো এইখিনি যদি জানিব বিচাৰে তেনেহলে কমেন্ট কৰিব মই তেতিয়া হলে আৰু নেক্সট এইটো টপিকৰ ওপৰত ভিডিও বনাই গৈ থাকিম ঠিক আছে আজিলে থ্যাংক ইউ